এখন যোৱাকালি অৰ্ডাৰ ওলাইছে যিটো আজিৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰে মেইন কথাকেইটা হ'ল 1 নম্বৰ, there shall not be any exclusive rooms or chambers within the premises of parlor, spa, salon। তাৰমানে ভিতৰত কেবিন থাকিব নালাগিব, এটা ভিতৰত স্বচ্ছতা থাকিব লাগিব। মেইন ডোৰ শুড বি ট্ৰান্সপাৰেণ্ট, যিখন মেইন সোমোৱা দৰ্জা এণ্ট্ৰেঞ্চৰ সেইখন ট্ৰান্সপাৰেণ্ট হ'ব লাগিব, ইপাৰ সিপাৰ যাতে দেখা পায়। there should be qualified therapists in respect of spas, unisex parlors। আমি বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ বা হয়তো জানে আপোনালোকে, কমপ্লেইনো আপোনালোকে পাইছে, যিখিনি মানুহে তাত হয়তো স্পা কৰে বা কোনোবা মাছাজ কৰে তেওঁলোক প্ৰপাৰলি ট্ৰেইন হয় নহয় আমি নাজানো। এতিয়াৰ পৰা আমাৰ মানুহে গৈ পেলাই সেইটো চেক কৰিব যে তেওঁলোকৰ সেইটো এজন মানুহক এটা থেৰাপি দিবলৈ, মাছাজ দিবলৈ বা স্পা কৰিবলৈ তেওঁৰ সেইখিনি কোৱালিফিকেশ্যন আছে নাই। থেৰাপি অৰ মাছাজ কেনট বি প্ৰভাইডেড বাই দ্য অপজিট ছেক্স। আমি বহু চেলুনত আপোনালোকে হয়তো দেখিছে যে মতা মানুহক মহিলাই মালিচ কৰে। ইয়াৰ আগত এটা সময়ত বহুত গুৱাহাটীত হুলস্থুলো হৈছিল, এটা সময়ত থাইলেণ্ডৰ পৰা কোনোবা আহি পেলাই 3-4 বছৰ আগত ইয়াত কৰি পেলাই ধৰাও পৰিছিল। গতিকে এতিয়াৰ ক্ষেত্ৰত এইটো হ'ব যে যদি মতা মানুহ হয় তেওঁক মতা মানুহে মালিচ কৰিব লাগিব, যোন গৈছে মাছাজ বিচাৰি। মহিলাৰ ক্ষেত্ৰত তেখেতক মহিলাইহে মালিচ কৰিব। প্ৰভিজন অফ ষ্টিম বাথ মে বি প্ৰভাইডেড বাট ইন ন' কেছ অপজিট ছেক্স শ্বেল এছিষ্ট ইন এনি ৱে। ষ্টিম বাথৰ কাৰণে চেম্বাৰ থাকিব পাৰে, কিন্তু এটা সময়ত সেই চেম্বাৰত অকল এটা লিংগৰ মানুহেহে ইউজ কৰিবলৈ পাৰিব। গৈ পেলাই কোনোবা এজন গৈছে, কাষ্টমাৰ গ্ৰাহক গৈছে, তেওঁ তাতে ষ্টিম বাথ লওঁতে তেওঁক কিবা দিবলৈ, টাৱেল দিবলৈ, কিবা কৰিবলৈ অপজিট ছেক্সৰ মানুহ আহি তেওঁক সহায় কৰিব নোৱাৰিব। এড্ৰেছ এণ্ড ফোন নম্বৰছ অফ পাৰ্চনছ ভিজিটিং দ্য এফৰছেইড ট্ৰেড এষ্টাব্লিছমেণ্টছ মাষ্ট বি মেইনটেইন। এইটো যিখন যোনে স্পা চেলুন যোনে চলায় তাৰে মালিকৰ বা তাত যোন সেইখিনি সময়ত থাকিব মেনেজাৰ, তেওঁলোকৰ দায়িত্ব থাকিব যে যোন তাত সোমাব ছাৰ্ভিচটো ল'বলৈ তেওঁৰ নাম, এড্ৰেছ, ফোন নম্বৰ তাত দি থৈ আহিব লাগিব। এইখিনি ইয়াৰ উপৰিও আমি যিহেতু আমাৰ GMC এখন পাব্লিকৰ চিটিজেনৰ কাৰণে বা এখন চিটিজেনৰ যাতে কোনো অসুবিধা নহয় তেওঁলোকৰ গ্ৰিভেঞ্চেছখিনি আমি এড্ৰেছ কৰিব পাৰোঁ, সেইকাৰণে আমি হয়তো এখন নতুনকৈ ইয়াৰ লগত এই যিখিনি স্পা চেলুন বা আপোনাৰ ইউনিছেক্স পাৰ্লাৰ আছে তেওঁলোকৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি আমি নিয়ম নীতিখিনি কৰিবৰ কাৰণে এটা আমি ছেপাৰেট ইয়াতকৈ আৰু ষ্ট্ৰিক্ট কিছুমান ছেকশ্যন বস্তু কিছুমান দি পেলাই আমি এখন বাইল' প্ৰপ'জ কৰিম। এটা এইখন অৰ্ডাৰ যোনটো ওলাল আজিৰ পৰাই হ'ব, বাইল'টোতো আমি প্ৰপ'জ কৰাৰ পিছত এপ্ৰুভ হ'ব লাগিব। এইবাৰ আমি যিহেতু এই কমপ্লেইনটো বহুত দিনৰ পৰা চলি আছে আৰু লেটেষ্ট বহুত কমপ্লেইন দেখা গৈছে, এইবাৰ আমি এইটো আমাৰ যোনটো আমাৰো কিছুমান ধৰক অসুবিধা আছে যে আমাৰ প্ৰপাৰ মেন পাৱাৰ নাই। এইটোতে গুৱাহাটীত হয়তো বহুতখিনি আছে স্পা যিখিনি সকলোখিনি চাই ফুৰিবলৈ ডেইলি বেচিছত আমাৰ মানুহ, কিন্তু এইবাৰ যিহেতু এই কথাখিনি এটা অৰ্ডাৰ ওলাইছে, এইটো ক্ষেত্ৰত আমাৰ ডেইলি বেচিছত স্পেচিয়েল অপেন এৰিয়াত যদি কোৱালিফাইড হয়, মহিলা এগৰাকী কোৱালিফাইড বিউটিচিয়ান হ'ব পাৰে, তাত যদি অপেন এৰিয়াত তেওঁলোকে আমি ধৰক যিবিলাক আমাৰ পুৰণা চেলুন আমি গুৱাহাটীত দেখি আছোঁ, তাত এগৰাকী ছোৱালীকো যদি কোৱালিফাইড পাৰ্চন তেওঁ কৰিব পাৰে, কিন্তু সেইটো এনক্ল'জ প্লেচৰ ভিতৰত নহ'ব। আমিতো প্ৰথম ট্ৰেড লাইচেঞ্চ তেওঁ কেঞ্চেল কৰিম। ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰাৰ লগে লগে উইদাউট ট্ৰেড লাইচেঞ্চ তেওঁ যদি আকৌ সেইখন অপাৰেট কৰে, সেইখন নেক্সট পৰ্যায়ত চিলিঙৰ ব্যৱস্থা কৰা হ'ব।